কবিতাৰ শিৰোনাম অপৰূপা। অপৰূপা, তুমি আজি নসাজেৰে সজ্জিতা। কেনেকৈ কৰোঁ তোমাৰ ৰূপৰ বৰ্ণন? চাৰিওদিশ যে মোৰ আমোল মূল, তগৰ কপৌ কেতেকীৰ সুবাসত সুবাসিতা তুমি। তথাপিও নাই নাই ভাৱ, ঢোল পেঁপা গগনাৰ নাই জংকাৰ। আই আজি তোমাৰ অপু, নাই আজি নাচনীৰ ঢুলীয়াৰ সতে কৰা লাহিকৈ কঁকালৰ চেও। নাই আজি জহাবৰা পিঠাৰ হিল্লোল। আই তোমাৰ সতে এপাক নাচিবৰ মন, ৰুদ্ধ দ্বাৰৰ বন্ধ বায়ুৰ নিমজ্জিত বেদনাত মাথো অশ্ৰুৰ দাবানল। তথাপিও আশাৰ বন্তিৰে পোহৰ কৰা মানৱীৰ মন, উৎসাহিত হৃদয়েৰে আদৰে ঘনে ঘন মানৱৰ হৰ্ষোল্লাস শুনো চিৰন্তন।